বান্ধৱীসকল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আপোনালোকৰ চেনেল স্বাভিমানী অসমলৈ। মই কৰিছোঁ আমাৰ প্ৰথমটো খবৰৰ সৈতে, য'ত RBI নিৰ্দেশ জাৰি কৰিছে যে যিসকল গ্ৰাহকৰ একাউণ্টত প্ৰথমৰ পৰাই কেছ বা অভাৰড্ৰাফ্টৰ দ্বাৰা ক্ৰেডিট সুবিধা আছে তেওঁলোকে কাৰেণ্ট একাউণ্ট খুলিব নোৱাৰিব। যদি আপোনালোকে অভাৰড্ৰাফ্ট কি নাজানে তেন্তে জনাব খুজিছোঁ যে ই এক এনেধৰণৰ সুবিধা যাৰ দ্বাৰা আপোনাৰ একাউণ্টৰ বেলেঞ্চ জিৰ' হোৱাৰ পিছতো অথবা ঋণাত্মক হোৱাৰ পিছতো একাউণ্টটো চলি থাকিব। ইয়াৰ লগতে জনাব খুজিছোঁ যে কাৰেণ্ট একাউণ্ট কেৱল কোনো ডাঙৰ ব্যৱসায়ীসকলৰহে থাকিব পাৰে। RBIৰ এই সিদ্ধান্তৰ দ্বাৰা বেংকসমূহৰ কিছু পৰিমাণে সহায় কৰিব বুলি আশা কৰা হৈছে, কাৰণ কিছু এনে লোকো আছে যিয়ে এই একাউণ্টৰ জৰিয়তে লোন লৈ বিভিন্ন ধৰণৰ জালিয়াতিৰ কাম কৰে। ইয়াৰ লগতে RBIয়ে লোনৰ বাবে বিভিন্ন একাউণ্ট ব্যৱহাৰ বন্ধ কৰাৰ ওপৰতো কিছু নতুন উপায় উলিয়াইছে। লগতে BSNLে বহুদিনৰ মূৰত BSNL ব্ৰডবেণ্ড ইউজাৰসকলৰ বাবে আগবঢ়াই আনিছে এক নতুন প্লেন। এই প্লেনটোৰ নাম হৈছে Fibro 425GB পাৰ মান্থ CS369, যাৰ দ্বাৰা আপুনি মাহিলী 849 টকাৰ বিনিময়ত লাভ কৰিব পাৰিব 425GB ডাটা, 100 MB পাৰ ছেকেণ্ড ইণ্টাৰনেট স্পীডৰ সৈতে। যদি আপুনি এই প্লেন এবছৰৰ বাবে ল'ব বিচাৰে তেন্তে ইয়াৰ মুঠ মূল্য হৈ পৰিব 10,188 টকা। বৰ্তমান এই প্লেন আৰম্ভ হৈ গৈছে, গতিকে আপোনালোকে এতিয়া ইয়াৰ ছাবস্ক্ৰিপশ্যন কৰি নতুন অফাৰসমূহৰ লাভ উঠাব পাৰে। এই প্লেনৰ লগতে BSNLে 30 MB পাৰ ছেকেণ্ড ইণ্টাৰনেট স্পীড থকা প্লেনো লঞ্চ কৰিছে, যাৰ মাহিলী মূল্য 599 টকা বুলি জানিব পৰা গৈছে। ভাৰতবাসীৰ বাবে এক গৌৰৱৰ খবৰ। ভাৰতৰ প্ৰথমখন মানৱযুক্ত মহাকাশ অভিযান গগনয়ানৰ বাবে চিলেক্ট হোৱা 4জন মহাকাশ যাত্ৰীয়ে ৰাছিয়াৰ স্পেচ অথবা মহাকাশ সংগঠন ৰছকসমছৰ এক সহায়ক কোম্পানী গ্লোবকসমছৰ পৰা প্ৰশিক্ষণ সম্পূৰ্ণ কৰিছে। এজেন্সিয়ে কৈছে যে এই মহাকাশ যাত্ৰীসকলে এক ভাল স্বাস্থ্য অৱস্থাত আছে আৰু তেওঁলোকে নিজৰ প্ৰশিক্ষণ অবিৰত ৰাখিবৰ বাবে অতি দৃঢ়। জানিব পৰা মতে 2020ৰ পৰা আৰম্ভ হ'ব পাৰে এই মহাকাশ অভিযান। তথাপিও ইছৰোৰ অনুসৰি COVID-19 মহামাৰী আৰু লকডাউনৰ বাবে এই অভিযানত কিছু দেৰিও হ'ব পাৰে। ইয়াৰে চেকৰ দ্বাৰা হোৱা ট্ৰেঞ্জেকশ্যনত ধোকাদাৰী ৰোধ কৰিবৰ বাবে এক নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে, যাৰ দ্বাৰা জানিব পৰা গৈছে যে হাই ভেলু চেক জাৰি কৰাসকলে এই চেকৰ ফটো বেংকলৈ পঠিয়াব পাৰিব, যাৰ দ্বাৰা 50,000তকৈ অধিক মূল্য থকা চেক অতি সোনকালে আৰু সুৰক্ষিতভাৱে ক্লিয়াৰ কৰিব পাৰিব। তাৰোপৰি চেকসমূহৰ বাবে এক পজিটিভ পে মেকানিজম আনিব। এই মেকানিজমটোৰ দ্বাৰা বেংকসমূহে চেক ইছ্যু কৰাৰ সময়ত চেক জাৰি কৰাজনৰ ইনফৰমেশ্যন অতি সোনকালে পাই যাব আৰু সেই আধাৰত পে'মেণ্টটো প্ৰচেছ কৰা হ'ব। ইয়াৰ দ্বাৰা জালি অথবা নকলি চেকৰ সমস্যাটো ৰোধ কৰিব পৰা যাব বুলি আশা কৰা হৈছে। আমাৰ টেকন'লজি ৰিলেটেড খবৰলৈ, ভাৰতত চাইনিজ ব্ৰেণ্ডেড প্ৰডাক্টসমূহৰ বয়কটৰ ফলস্বৰূপে ছেমছাঙৰ দৰে অন্য ব্ৰেণ্ডেডসমূহে ইয়াৰ সুবিধা লোৱাত কোনো সংকোচ প্ৰকাশ কৰা নাই। যোৱা কেইদিনত ভিভ'য়ে V19 নামেৰে এক নতুন ভেৰিয়েণ্টৰ ফোন লঞ্চ কৰিছিল, যাৰ মূল্য 27,999 টকা আছিল। বৰ্তমান ছেমছাঙেও ইয়াৰ প্ৰতিদ্বন্দ্বী ৰূপে থিয় হৈ ভাৰতত গেলেক্সি A51ৰ মূল্য কিছু হ্ৰাস কৰিছে বুলি জানিব পৰা গৈছে। ছেমছাং গেলেক্সি A51ৰ 6GB ৰেম আৰু 128GB ষ্ট'ৰেজ কেপাচিটি থকা ভেৰিয়েণ্টটোৰ মূল্য পূৰ্বতে 23,999 টকা আছিল, কিন্তু তাক হ্ৰাস কৰি বৰ্তমান 22,499 টকা কৰি দিয়া হৈছে। আগবাঢ়িছোঁ আমাৰ পৰৱৰ্তী খবৰলৈ, য'ত ৰাছিয়াই অহা 10ৰ পৰা 12 আগষ্টৰ ভিতৰত কৰোনাৰ ভেকচিন বজাৰত মুকলি কৰিব বুলি দাবী কৰিছে। এই ভেকচিনটো গামেলিয়া নেশ্যনেল ৰিচাৰ্চ চেণ্টাৰ অফ ইপিডেম'লজি এণ্ড মাইক্ৰ'বায়'লজিয়ে নিৰ্মাণ কৰিছে বুলি জানিব পৰা গৈছে। কিন্তু এই ভেকচিনক লৈ WHO অৰ্থাৎ বিশ্ব স্বাস্থ্য সংস্থাই কৰিছে বিশেষ মন্তব্য। WHOৱে কৈছে ৰাছিয়াই ভেকচিন প্ৰস্তুত কৰাৰ সময়ত পালন কৰা নাই নিৰ্ধাৰিত গাইডলাইন, গতিকে ভেকচিনৰ সফলতাক মানি লোৱাত আছে অসুবিধা। WHOৰ প্ৰবক্তা ক্ৰিষ্টিয়ান লিণ্ডমিয়াৰে লগতে উল্লেখ কৰিছে যে যদি ভেকচিনৰ তৃতীয়টো পৰীক্ষণ সম্পন্ন নকৰাকৈ ইয়াৰ উৎপাদনৰ বাবে লাইচেন্স প্ৰদান কৰে তেন্তে ই পৰিস্থিতি অধিক বেয়াৰ ফালে নিব পাৰে। সকলৰ বাবে এক সুখবৰ। ভাৰতীয় ক্ৰিকেট বৰ্ড BCCI, ক্ৰিকেট অষ্ট্ৰেলিয়া আৰু ICCIৰ শুক্ৰবাৰে হোৱা এক বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰিছে যে 2021ত হ'বলগীয়া ICCI T20 বিশ্বকাপ এইবাৰ ভাৰতত অনুষ্ঠিত হ'ব। লগতে 2022ত অষ্ট্ৰেলিয়াত এই T20 বিশ্বকাপ আয়োজন কৰা হ'ব। এই বছৰৰ 18 অক্টোবৰ তাৰিখৰ পৰা অষ্ট্ৰেলিয়াত বিশ্ব T20 আয়োজন কৰাৰ কথা আছিল, কিন্তু কৰোনা মহামাৰীৰ বাবে ইয়াক স্থগিত কৰি দিয়া হ'ল। এতিয়া এই T20 বিশ্বকাপ 2022ত অষ্ট্ৰেলিয়াত হ'ব বুলি জানিব পৰা গৈছে। যদি এই ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰিব। আপোনালোকৰ এনে সঁহাৰিয়ে আমাক আগবাঢ়ি যোৱাত উৎসাহ যোগাব। এনেদৰে দৈনিক খবৰসমূহ চাই থাকিবৰ বাবে ছাবস্ক্ৰাইব কৰিব পাৰে আপোনালোকৰ চেনেল স্বাভিমানী অসম। ধন্যবাদ। জয় অসম।